মানে কটাই চটাই লৈ লৈছোঁ আৰু এতিয়া মোৰ সৈতে আছে ডাঙৰ বাবা। আমি এতিয়া গৈ আছোঁ এঠাইত অলপ তাত ধামাকা হৈ আছে। আপোনালোকে জানেই ভোগালী বিহু পাইছেহি, তাৰে এক আয়োজন চলি আছে তাত যাওঁ বোলো। পালোহি আৰু দেখিছে ফালে ভেলাঘৰ, ইয়াতে জুই খানা হ'ব চাগে। কাটিবলৈ লোৱা মানুহটো এইটো বহুত খাতৰা মানে এইটো চব আমাৰ গাঁৱৰ ডন হয় এইটো। এয়া কুকুম্বৰ পুৰা ব্যস্ত ভেলাঘৰ। এই ধমাকা লাইট লাগি আছে এতিয়া। ভেলাঘৰ ফ্ৰেমটো দেখা পাইছে আপোনালোকে, একদম ধমাকা হ'ব মানে চব। ভেলাঘৰত প্ৰস্তুতি চলি আছে আৰু 2 দিন লাগিব সম্পূৰ্ণ হ'বলৈ। তাৰপৰা খানা হ'ব লোকেল মুৰ্গী। সেয়া অভিজিত তাৰ ব্যস্ততাৰ মাজত ভেলাঘৰ। আমাৰ ৰচুন পুৰা ব্যস্ত। এয়া কুকুমৰ হাই দি দেৱ। এই গাইছ, সেইটো আমাৰ দালুল, সেইটো গৰু দালুল দেই। আমাৰ কৰোণা বৰ্তমান বনাই আছো মাঘৰ বিহুৰ ভেলাঘৰ। ভেলাঘৰ আধা সম্পূৰ্ণ হৈছে আৰু বেছি দেৰি নাই, আৰু কমপ্লিট হ'বলৈ কাইলৈৰ ভিতৰত হৈ যাব লাগে। গতিকে এতিয়া ল'ৰাখিনি লাগি আছে, নৰা চৰা কটা হৈ গ'ল বৰ্তমান। বাকী আৰু ভেলাঘৰৰ কনচেপ্টটো ক্লিয়াৰ হৈ আছে, বাকী মাহ কুটা পুটা হৈ গৈছে, বাকী আৰু কাম আছে অলপ, সেইখিনি কৰি লৈ আজি প্ৰায়খিনি হ'ব লাগে। আশা কৰিছোঁ তাকে কি হয়, কিমানখিনি হয় সিমানে ক'লোঁ আৰু। আমাৰ বিশিষ্ট ফটোগ্ৰাফী অভিজিত গায়ন আমাৰ তাত আজি উপস্থিত হৈছে। এই কুকুম্বৰ সোণোৱাল পেৰেডত আছে আমাৰ। এইটো পেৰেডহে বজায় এনেকে। তাৰ গিটাৰত আছে এইটো ৰচুন। বাঁহৰ লাউড স্পীকাৰ বনাই গৈছে। দেখিছে বন্ধুসকল, ভেলাঘৰ ব্যাপক প্ৰস্তুতি চলি আছে ইয়াৰ ওপৰত। এইফালে আমাৰ দালুল ভেলাঘৰৰ ওপৰত। এই গাইছ ভেলাঘৰৰ ওপৰত দেখি মজা মাহতি বনি আছে।
মই টঙাল মানে Iya, আমার নৌকা iya Siska iya bola iya ojek iya iya nada udah belagor logis iya tap dai iya mar YouTube पर वीडियो का iya iya marop tepo deh iya আমার वीडियो का खूब जोर লাগিছে পাইছো নহয় খাবা খাজিও আখৰি